ৰাইজ সকলোকে নমস্কাৰ জনাইছোঁ। চেনেললৈ আকৌ এবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ব্লগটো অলপ বেলেগ ব্যতিক্ৰম হ'ব বুলি আশা কৰিছোঁ। আজি গৈ আছোঁ কলেজত। আজি টিচাৰ্ছ ডে চেলিব্ৰেশ্যন হ'ব। সকলোৱে জানে আজি টিচাৰ্ছ ডে, শিক্ষক গুৰুৰ দিৱস। আজি শিক্ষকসকলৰ দিৱস, গতিকে শিক্ষকসকলক শ্ৰদ্ধা সন্মান কৰাটো আমাৰ কৰ্তব্য, আমাৰ ষ্টুডেণ্টৰ কৰ্তব্য। গতিকে আজি গৈ আছোঁ, মই চাইকেল লৈ গৈ আছোঁ চকলৈ। চকত ভাস্কৰ আহি আছে, ভাস্কৰ এটি কলেজত যাম। গতিকে লগ পাই আছোঁ সকলোকে। এয়া ভাস্কৰ আহি পালে, এতিয়া ভাস্কৰৰ লগত যাম। যাই আছোঁ অলপ টিচাৰ্ছ চেলিব্ৰেশ্যন কৰিবা নেকি ভাস্কৰ? এই মুখ চিকনো ফুলি আছ। এনেদৰে ভাস্কৰ আৰু মই কলেজলৈ বুলি ৰাওনা হ'লোঁ। গৈ আছোঁ। এতিয়া আমি ডাইৰেক্ট নলবাৰী পাম। পোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। যাবাত জাগাই নাই ৰাইজ, বাপৰে বাপ কি কৰি আছে, কি চলি আছে ইয়াতে ৱাৰ্কিং। অলপ বানাবি ৰাইজ। টিচাৰ্ছ ডে চেলিব্ৰেশ্যনৰ প্ৰস্তুতি চলি আছে ৰাইজ। সকলোৱে ইয়াতে গোট খাইছে। টিচাৰ্ছ ডে চেলিব্ৰেশ্যনৰ প্ৰস্তুতি চলি আছে, সকলোৱে কিবা কিবি কৰি আছে। কোনে কি কৰে, কবিতা আবৃত্তি, নাচ গান সকলোৰে লিখি থকা হৈছে, বহীত লিখি থকা হৈছে। ইয়াত বিহু আছে। কি কৰিবি আজি? কিবা কৰিবা না? একো নকৰা, এনেই আহিছ মানে মনটো দি বুজা নকৰিম আৰু মনটোৰে আৰু কি কৰিবি? কিবা কৰিবি না কবিতা আবৃত্তি? পয়েম লিখা দিছ? স্পীচ? অঁ বঢ়িয়া হা? অঁ ঠিক আছে বঢ়িয়া। কৌশিক চহী মাৰি আছ নেকি? হা, চহীটো মেইন ন আজি? হা চা মোক তোমাৰো মাৰা চহীটো মেইন। বাপৰে ডাক্তাৰে লেখা দিছ? হা অঁ ডাক্তাৰে পাত্তা নাপোৱা? বেলেগ কৰিব পাৰিবা নেকি? মুক্ত মাত দিয়া বহুত টাইমৰ মূৰি কৰিছিল নেকি? একদম কণ্ট্ৰলৰ চাউল ভাগা আনিছি, সঁচাকৈ কৈছোঁ। কণ্ট্ৰলৰ চাউল ভাগিলে যে চহী মাৰে এনেকৈ একদম। হয় নেকি? কি চিৰিজ চহীৰো চিৰিজ থাকব নেকি? কোনটো হয় নেকি? এ বাপৰে বাপ। চহীৰ কাৰণে কাজিয়া কেইটামান বজাৰ আছা তুমি? নাই ধৈৰ্যৰ ফল মিঠা দা। এইটো কেপ্টেনে পইচা শুনি আছে, কেপ্টেনে পইচা খাই আছে। নাপায় ধুনীয়া হাৰা মই তুমি বেলেগক কৈছা, মোক কৈছ কৈ পেলাই কিন্তু নিজে চহী মাৰিব ৰখি আছো। মই কিন্তু ৰখি পাৱাই নাই চহী মাৰিব। হে প্ৰভু নাৰায়ণ কিনো পেলালা অ সকলো মোৰ ডুবি গ'ল বানপানীতো। কি কেইটা আজি কি কেইটা পাতিছে হেণ্ডচাম চলি তোৰ? আজি মানে আপুনি কিটা পাগলা কৰিম বুলি আছ নেকি? হা ইয়াতে চেলিব্ৰেট কৰা হ'ব। বেলুন চেলুন ওলোৱা হৈছে ধুনীয়া ডেক'ৰেশ্যন কৰা হৈছে ধুনীয়াকৈ। সকলো আহিছে, সকলো উপস্থিত আছে আজি, কোনো এবচেণ্ট নাই আজি। দিদম এইটো কি লৈ আহিছা? পিছফালে কি লৈ আহিছা? এছাইনমেণ্ট নেকি? আজি ড্ৰয়িং কৰিবি? অঁ ঠিকে আছে। হা কাম হোৱা নাই? সকলো ছাৰ বাইদেৱে নিজৰ আসন গ্ৰহণ কৰিছে আৰু এইজন ৰাকেশ ছাৰ আৰু সকলো ছাত্ৰ ছাত্ৰীও প্ৰায় আহি পাইছেই দিয়ক গোটেইখিনি। এতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱক সুঁৱৰি আজিৰ স্পেচিয়েল দিনটো আৰম্ভণি কৰা হৈছে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱক সেৱা জনাই তেখেতক শ্ৰদ্ধা কৰি সকলো থিয় হৈছে। এতিয়া
সকলোৱে পুষ্পাঞ্জলি অৰ্পণ কৰিছে সৰ্বপল্লী ৰাধাকৃষ্ণন ছাৰক। এতিয়া এটি সুন্দৰ সমবেত সংগীতেৰে আজিৰ দিনটো শুভাৰম্ভণি কৰা হ'ব। বলক আমি সংগীতটো উপভোগ কৰোঁ। এটি সমবেত সংগীত গাবলৈ ওলাইছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব, কাৰণ আমি কোনো ইমান গান লগত জড়িত মানুহ নহয়। প্ৰেক্টিচ নকৰাকৈ আমি গাবলৈ ওলাইছোঁ। আজি ৰাতিপুৱা প্লেনিংটো কৰিছোঁ। তাৰপিছত গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱা মহেশ্বৰা গুৰু সাক্ষাৎ পৰম ব্ৰহ্মা তস্मै শ্ৰী গুৰুৱে নমঃ। গুৰুজন তোমাক নমস্কাৰ, হে গুৰুজন তোমাক নমস্কাৰ। অবিৰতে কৰোঁ বাৰম্বাৰ, হে গুৰুজন তোমাক নমস্কাৰ। অবিৰতে কৰোঁ বাৰম্বাৰ। সৃষ্টিৰ বুদ্ধিয়া তুমিয়েই সিঁচিলা, জ্ঞানৰ বলি তুমিয়েই বোৱালা। সাগৰলে মহাসাগৰলে, সাগৰলে মহাসাগৰলে তোমাক নমস্কাৰ। ভক্তিৰ হতে কৰোঁ বাৰম্বাৰ, হে গুৰুজন তোমাক নমস্কাৰ। ভক্তিৰ হতে কৰোঁ বাৰম্বাৰ। ধন্যবাদ জনাইছোঁ। ইমান বছৰ তেওঁলোকে শিক্ষাৰ্থীসকলক জীৱন গঢ়াৰ যি প্ৰচাৰত প্ৰদান কৰিছে, বহুতখিনি সফল হোৱা বুলি আমি কামনা কৰোঁ। এতিয়া টিচাৰ্ছ ফেলিচিটেশ্যন প্ৰগ্ৰেমলৈ আগবাঢ়িছোঁ। পাৰিজা প্ৰধান BA ফাৰ্ষ্ট ছেমিষ্টাৰ শিক্ষাৰ্থী সম্বৰ্ধনা কৰিব। এতিয়া এনেদৰে সম্বৰ্ধনা অনুষ্ঠান চলি আছে। সম্বৰ্ধনা অনুষ্ঠান শেষ হোৱাৰ পিছত আমাৰ কবিতা আবৃত্তি বা ছাত্ৰ ছাত্ৰীৰ ভাষণ থাকিব। हमारे मन मंदिर में गुरु हमारे प्राण, सारे विश्व का वो है दाता नारायण भगवान। ओम गुरुदेव जय गुरुदेव, ओम गुरुदेव जय गुरुदेव, ओम गुरुदेव जय गुरुदेव, ओम गुरुदेव जय गुरुदेव। गुरु हमारे तन मन सब है, गुरु हमारे प्राण। ज्ञान भक्ति का वो है दाता नारायण भगवान। ओम गुरुदेव जय गुरुदेव, ओम गुरुदेव जय गुरुदेव, ओम गुरुदेव जय गुरुदेव, ओम गुरुदेव जय गुरुदेव। गुरु हमारे धन दौलत है, गुरु हमारे प्राण। सारे विश्व को ज्ञान प्रदाता नारायण भगवान। ओम गुरुदेव जय गुरुदेव, ओम गुरुदेव जय गुरुदेव। শিক্ষা
সকলো শিক্ষকে মন্দিৰত বাস কৰে সকলো শিক্ষকেই ছাত্ৰক আঙুলিত ধৰি পাৰ কৰাই ৰাস্তা আৰু ডগমগালৰ ঘণ্টা বুজায় ক খ শিকাই মুখস্থ কৰাই নিয়কা শ্ৰুতলিপি দিয়ে শুদ্ধ কৰাই বানান যাতে আমি ভুল নকৰোঁ শুদ্ধকৈ লিখিবলৈ নিজৰ নাম আৰু শুদ্ধকৈ মাৰিবলৈ আমাৰ চকী হাজিৰা বহী নতুবা চুক্তিপত্ৰত তেওঁৱেই শিকায় আমাক একৰ লগত এক যোগ দিলে দুই দুইৰ পৰা দুই বিয়োগ দিলে শূন্য তেওঁৱেই শিকায় আমাক শূন্যৰ কি অসীম মূল্য শূন্যৰ কি নিদাৰুণ হাহাকাৰ তেওঁৱেই শিকায় আমাক গোটেই জীৱন যোগ বিয়োগ কৰিবলৈ শূন্য হোৱাৰ পৰা বাচিবলৈ সেই শিক্ষকেই শিকায় আমাক ভূগোলৰ ক্লাছত মেপ আঁকিবলৈ একা বেকা মেপৰ পৰা দেশখন বচাবলৈ বুৰঞ্জীৰ ক্লাছত তেওঁৱেই শিকায় পুৰণিৰ লগত যোগ দিবলৈ বৰ্তমানৰ লগত যোগ দিবলৈ ভৱিষ্যত তেওঁৱেই ৰচনাত ৰচনা কৰিবলৈ শিকায় জীৱনৰ লক্ষ্য পৰীক্ষা বহি নম্বৰ পাবলৈ নহয় স্থিৰ কৰিবলৈ ভৱিষ্যতৰ সপোন সেয়ে শিক্ষক দেখিলে সকলো ছাত্ৰই চাইকেলৰ পৰা নামে যিদৰে মন্দিৰ দেখিলে সকলো মানুহৰে মূৰ বৰ হাউলি আহে এদিন এজন শিক্ষকে কৈছিল সেই পাহাৰখনলৈ চোৱা পাহাৰ মোৰ সহকৰ্মী শিক্ষক এদিন সেই শিক্ষকজনে কৈছিল সেই বৰষুণ যাক চোৱা বৰষুণ মোৰ সহকৰ্মী শিক্ষক এদিন বেলিটোলৈ দেখুৱাই শিক্ষকে কৈছিল বেলি মোৰ সহকৰ্মী শিক্ষক জোনটোলৈ দেখুৱাই কৈছিল জোন মোৰ সহকৰ্মী শিক্ষয়িত্ৰী আৰু আকাশলৈ দেখুৱাই কৈছিল এই আকাশ তোমালোকৰ ব্লেকবোৰ্ড সেইদিনা বুজিছিল কোনো শিক্ষকেই বাস নকৰে মন্দিৰত সকলো শিক্ষকেই মানুহ মাথো তেওঁৰ দৃষ্টি অনন্য যি দৃষ্টিয়ে মানুহক আঙুলিত ধৰি পাৰ হ'বলৈ শিকায় জীৱনৰ কাইটিয়া বাট সেয়ে আমাক শিকায় জীৱনৰ এনে কঠিন মন্ত্ৰ সেই শিক্ষকক মই মোৰ দুৱাৰিছোঁ সেই শিক্ষকক মই মোৰ দুৱাৰিছোঁ ধন্যবাদ এতিয়া সকলোৱে কোনোবা কবিতা বৃত্তি বা কোনোবা ভাষণেৰে শিক্ষকক শ্ৰদ্ধা জনাইছে গোটেইখিনি ভিডিঅ'ত দিয়া সম্ভৱ নহয় গতিকে অলপ অলপ সকলোৰে দি গৈছোঁ আপোনালোকে চাই যাব Respected principal sir and all the respected teachers and my seniors and my lovely friends. Today I am present here to এতিয়া মানে SBIৰ ফালৰ পৰা এজন মানুহ আহিছে তেহেঁতে মানে শিক্ষকসকলক সম্বৰ্ধনা জনাব এনেকৈ গামোচা জাপি থকা হৈছে সম্বৰ্ধনা জনাব আমাৰ সকলো ছাৰ বাইদেউসকলক ডাইট ইনষ্টিটিউশ্যনৰ সকলো ছাৰ বাইদেউক সম্বৰ্ধনা জনাব এনেদৰে প্ৰস্তুতি কৰি থকা হৈছে এতিয়া আমাৰ চাহ আহি গ'ল চাহ দোকানী চাহ দোকানী চাহ বিলাই আছে হ'ল চিংৰা দোকানী এতিয়া চাহ বিলাই থকা হৈছে সকলোৱে চাহ খাই আছে চাহ আহি আছে কেনে অনুভৱ চাহ খোৱা নাই নকৰোঁ না চাহ খালা না খাই আছে নেকি লাজ আপিকেইটা আপিৰ দৰে লাজ একদম প্ৰিয়ংকা ভৰালী সেইটো কি তাৰমানে বাৰ বাৰ শিতুছি ভিক্টৰী কৈ দিয়া একবাৰ আমাৰ দৰ্শকক কিবা এটা না সৰুকৈ ছাবস্ক্ৰাইব কৰিবা বুলি সেই হাতটো ক'ব পাৰিবা পইচাটো আধা মোক দিব লাগিব ভাগ আধা মোক লাগিব অঁ হ'ব আধা নহয় কিবা এটা পাৰ্চেণ্ট দিম না শ্বেয়াৰ মাৰ্কেটৰ দৰে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব সকলোৱে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো বঢ়িয়া ইমৰাজুল পুৰা চাহত লাগি আছে পুৰা দ্য কেপ্টেইন অফ দ্য ছেকেণ্ড চেম অফ আৱাৰ ডাইট নলবাৰী জ্যোতিৰ্ময় পুৰা লাগি আছে একদম বাল্টিং লৈ আছে একদম চিংৰাবিলাকৰ কাৰণে আজি আমাৰ মানে টিচাৰ্ছ ডে চেলিব্ৰেশ্যনৰ পাৰ্টিটো চাওকচোন চুঙা পিঠা আৰু চিঙৰাৰ লগত চুঙা পিঠাৰ কম্বিনেশ্যন নেগেনো কম্বিনেশ্যনটো বঢ়িয়া হৈছে কিন্তু ন ময়ো খাওঁ দিয়ক লাহেকৈ সকলোকে দিয়া হৈ আছে এতিয়া ময়ো খাওঁ লাহেকৈ
চাটনি অলপ লাগছিল নেকি বাপ ইমানখিনি আছে চাটনিও লাগে মুভিত লৈ আহিব লাগিছিল ঘৰৰ পৰা এতিয়া ধুনীয়াকৈ চাহ আহি গ'ল চাহ চিঙৰা আৰু চুঙা পিঠা এতিয়া খোৱাহে কথা আৰু ছাৰ হেপী দিছা দে ছাৰ ইউটিউবাৰ ছাৰ ইউটিউবাৰ শিক্ষক দিৱস উদযাপন চলি আছে এতিয়া মানে সামৰণিৰ পৰা আগবাঢ়িছে প্ৰায় শেষ হ'ব আৰু চাহ তাহ খোৱা হ'ল এতিয়া কেৰাম খেলা চলি আছে ইয়াতে অলপ কেৰাম খেলি চাওঁ ৰ'ব ইয়াতে এতিয়া লাহেকৈ ব্লগটো ইয়াতে সমাপ্ত কৰিম দিয়ক আজি দিনটো এনেকৈ উদযাপন কৰিলোঁ শিক্ষকৰ নামত সকলো শিক্ষাগুৰুক মই অশেষ অশেষ প্ৰণিপাত জনাইছোঁ ধন্যবাদ জনাইছোঁ তেওঁলোকৰ পৰা যিখিনি শিকিছোঁ আজি সকলো তেওঁলোকৰ পৰা শিকিছোঁ সকলো শিক্ষকগুৰুক মই মহান মহান শিক্ষকগুৰুক ধন্যবাদ জনাইছোঁ গতিকে আমাৰ ব্লগটো লাহে লাহে সামৰণি কৰিব ইয়াতে মই ব্লগটো সমাপ্ত কৰিছোঁ আকৌ লগৰ প্ৰতিশ্ৰুতিৰে লৈছোঁ বিদায় চাই থাকিব জয় আই অসম